মৰ্ণিং অসম। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দিনটোৰ ৰাশিফল। আজি শনিবাৰ 9 ফাগুন, ইংৰাজী নৱবৰ্ষৰ 22 ফেব্ৰুৱাৰী। যোনে মোৰ ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আগবাঢ়ো ৰাশিফলসমূহলৈ। মেঘ ৰাশি। আপোনাৰ উৰ্জা স্তৰ আজি অধিক থাকিব। আপোনাৰ কোনোবা বন্ধু আজি আপোনাৰ পৰা বৃহৎ পৰিমাণৰ ধন ঋণ হিচাপে বিচাৰিব পাৰে। যদি আপুনি তেখেতক এই পৰিমাণৰ ধন দি দিলে, আপুনি আৰ্থিকভাৱে দুৰ্বল হৈ পৰিব। অৰ্থাৎ এইটো কৈছে যে আজি আপোনাক হয়তো কোনোবাই টকা পইচা বিচাৰিব পাৰে। তেনে ক্ষেত্ৰত আপোনাক বাধা কৰিছে, টকা পইচা দিব দিয়া নাই। যদি টকা পইচা আপুনি দি দিয়ে, আপোনাৰ ফালৰ কিন্তু টকা পইচা কমি যাব, নাটনি হ'ব আৰু নিজে আপুনি বিপদত পৰিব পাৰে। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক। সিহঁতক অনুভৱ কৰক যে আপুনি সঁচাকৈ মৰম কৰে। সিহঁতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিব সুযোগ নিদিব। অৰ্থাৎ এইটো কৈছে যে পৰিয়ালক আপুনি অকণমান সময় দিয়ক আৰু সিহঁতক এনেকৈ অনুভৱ কৰক যে আপুনি সিহঁতক বিচৰা ধৰণে অধিক সিহঁতক বেছি মৰম আৰু ভাল পায়। প্ৰেম জীৱনত আশাৰ নতুন কিৰণ নামি আহিব। আজি আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব পচন্দ কৰিব যিবোৰ আপুনি নিজৰ শৈশৱত কৰি ভাল পাইছিল। অৰ্থাৎ এইটো কৈছে যে আজি প্ৰেমৰ ক্ষেত্ৰত অকণমান কিবা এটা সলনি হ'ব আৰু আজি আপুনি এইবোৰ কাম কৰি ভাল পাব যিবোৰ আগতে আপুনি সৰুকালত কৰিছিল। ৰোমান্টিক গান, সুগন্ধি মমবাতি, ভাল খোৱা বস্তু আৰু পানীয় আজি এইবোৰে আপোনাৰ জীৱন লগৰীৰ লগত কটোৱা সময় ৰহণ সানিব। আপোনাৰ গোটেই দিন অবাবত নষ্ট হৈ গ'ল বুলি দুখ কৰি নাথাকিব। অৰ্থাৎ এইটো কৈছে আজি আপোনাৰ দিনবোৰ গোটেই দিনটো এনেই যোৱা নিচিনা হ'ল বুলি আপুনি মনত দুখ কৰি নাথাকিব। এতিয়া এনেকৈ বাকী থকা সময়খিনি আপুনি ভালকৈ সময়ৰ ব্যৱহাৰ কৰিব, সেই বিষয়ে চিন্তা কৰক। চিকিৎসাসাৰ অনুসৰি গণেশ মন্দিৰত লাড়ু ভোগ হিচাপে অৰ্পণ কৰাৰ পিছত বাকী থকা লাড়ু দুখীয়া নিচলা মাজত বিতৰণ কৰিলে আপোনাৰ আৰ্থিক স্থিতি ভালে যাব। বৃষ ৰাশি। আপোনাৰ প্ৰবল আত্মবিশ্বাস আৰু আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাৰ আৰাম কৰিবলৈ অধিক সময় দিব। খৰচত বৃদ্ধি হ'ব, কিন্তু লগতে আমদানিত হোৱা বৃদ্ধিত ইয়াত গোটাই খৰচ সন্তুলিত হৈ যাব। পৰিয়ালৰ সদস্যৰ সহায় কৰিবলৈ আপোনাৰ অৱসৰ সময়ৰ সদ্ব্যৱহাৰ কৰক। আপোনাৰ হৃদয় আজি প্ৰেমৰ ৰাগ বুকুৰ ধপধপনিৰ দৰে বজাব, কাৰণ আজি আপুনি প্ৰিয়জনৰ লগত গোটেই দিন ভালকৈ কাটিব। এই ৰাশিৰ জাতকসকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালী সময় ঘৰ চাফা কৰি ব্যতীত কৰিব পাৰে। বৈবাহিক জীৱনৰ ফালেদি আজিৰ দিনটো বহুত ধুনীয়া দিন। একেলগে এক ধুনীয়া সন্ধিয়া অতিবাহিত কৰিবৰ বাবে পৰিকল্পনা এক হাতত লওক। আজি আপুনি গোটেই চিন্তা পাহৰি নিজৰ কলাত্মক দিশটো প্ৰকাশ কৰিব পাৰে। চিকিৎসাসাৰ অনুসৰি আৰ্থিক স্থিতি সবল কৰিবৰ বাবে নিজৰ অৰ্ধাংগিনীক মান সন্মান প্ৰদান কৰিব। মিথুন ৰাশি। গাড়ী চলোৱা সময়ত সাৱধান থাকক। অনুভৱী ব্যক্তিৰ পৰামৰ্শ অবিহনে এনে একো কাম নকৰিব, যাৰ ফলত আৰ্থিক হানি হয়। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব, লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱহাৰ আপোনাৰ ওচৰে পাজৰে থকা লোকসকলকো সুখী কৰি তুলিব। আপোনাৰ পৰপ্ৰিয়জন আপোনাক গোটেই দিন মনত কৰি থাকিব। তেখেতক কিবা ধুনীয়া এক বস্তু ছাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক আৰু এই দিনটোক তেখেতৰ বাবে স্মৰণীয় কৰক। ছাত্ৰসকলক পৰামৰ্শ দিয়া হ'ল যে বন্ধুত্বৰ খাতিৰত সিহঁতে যাতে সময় অপচয় নকৰে। বন্ধু আহিব লগা সময়তো হ'ব, কিন্তু পঢ়িবৰ বাবে এই সময় উপযোগী। আপোনাৰ বৈবাহিক জীৱন ইয়াতকৈ অধিক ৰঙীন কেতিয়াও নাছিল। যিকোনো কাম কৰাৰ আগত এইটো ভাবি ল'ব যে ইয়াৰ পৰিণাম আপোনাৰ ওপৰত কিভাৱে পৰিব। চিকিৎসাসাৰ অনুসৰি গাখীৰেৰে ভৰ্তি বাচন এটা শিতানত ৰাখক আৰু স্বাস্থ্য ভালে ৰাখিবৰ বাবে ঘৰৰ ওচৰৰ গছত পোৱা গাখীৰখিনি ঢালক। কৰ্কট ৰাশি। জীৱনসংগী সুখৰ কাৰক হৈ উঠিব। এইটো কৈছে আজি আপোনাৰ জীৱনসংগী এটা সুখৰ কাৰক হৈ উঠিব। জীৱনসংগী আপোনাৰ বহুত গুৰুত্বপূৰ্ণ, এটা ধুনীয়া আনন্দৰ কাৰণ হৈ উঠিব। ব্যৱসায় শক্তিশালী কৰিবৰ বাবে আপুনি আজি কিবা ডাঙৰ পদক্ষেপ ল'ব পাৰে, যাৰ বাবে আপোনাক কোনোবা ঘনিষ্ঠই আৰ্থিক সহায় আগবঢ়াব পাৰে। ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হ'ব। জীৱনত এক নতুনত্ব আহিব পাৰে। অৰ্থাৎ এইটো কৈছে আজি আপোনাৰ জীৱনত নতুন কিবা এটা আহিব পাৰে, নতুন কিবা এটা ঘটিব পাৰে। এনে অনুভৱ হয় যে কিছুমান মানুহৰ সংগ আপোনাৰ সময় অপচয় কৰি আছে, তেন্তে আপুনি তেখেতসকলৰ পৰা দূৰত থকাই শ্ৰেয়। আজি আপুনি আকৌ এবাৰ সময়ৰ সোঁতত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিনসমূহত থকা প্ৰেম আৰু ভালপোৱাৰ সুখানুভূতিবোৰ আকৌ ৰোমন্থন
কৰিব পাৰিব। বাগিচাৰ কাম কৰাটো আপোনাক সন্তুষ্টতা দিব পাৰে আৰু ইয়াৰ ফলত পৰিৱেশৰো লাভ হ'ব। চিকিৎসকৰ অনুসৰি সূৰ্যোদয়ৰ সময়ত প্ৰাণায়াম কৰিলে স্বাস্থ্য ভালে থাকে। সিংহ ৰাশি, আপোনাৰ সন্তানৰ সৰল মনোভাৱ আজি আপোনাকো অনুভৱ হ'ব আৰু আপুনিও আজি ফূৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। ভাই-ভনীৰ সহায়ত অৰ্থ লাভৰ পূৰ্ণ আকাংক্ষা আছে। নিজৰ ভাই-ভনীৰ উপদেশ লওক। পুৰণি পৰিস্থিতিৰ লগত মিলি-জুলি আৰু পুৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয়। আজি প্ৰেম সম্বন্ধত নিজৰ স্বাধীন বিবেকৰ ব্যৱহাৰ কৰক। পৰোপকাৰ তথা সামাজিক কাৰ্য আজি আপোনাক আকৰ্ষণ কৰিব। যদি আপুনি এনেকুৱা ভাল কামত অকণমানো সময় খৰচ কৰে তেন্তে বহুত ধনাত্মক পৰিৱৰ্তন আহিব পাৰে। আপুনি নিজৰ বৈবাহিক জীৱনৰ সকলো বেয়া স্মৃতিবোৰ পাহৰাই পেলাওক আৰু আজি দিনটোৰ ভৰপূৰ আনন্দ লওক। ঘৰৰ বাহিৰত থকা লোকসকলৰ আজি ঘৰৰ কথা বহুত মনত পৰিব। নিজৰ মনটোক বুজাবলৈ আপুনি আজি ঘৰৰ মানুহৰ লগত বহু সময় কথা পাতিব পাৰে। চিকিৎসকৰ অনুসৰি সৰ্পধাৰীসকলক পইচা দিয়ক সাপক গাখীৰ খুৱাবলৈ। এনে কৰিলে মানসিক অশান্তি দূৰ হ'ব। কন্যা ৰাশি, শূল খাই থকা বস্তু নাখাব, নহ'লে স্বাস্থ্য বেয়া হ'ব পাৰে। অৰ্থাৎ এইটো কৈছে ঢাকনি উদঙাই থোৱা পানীয়ে হওক বা অন্য কিবা খাদ্যবস্তুৱেই হওক, মানে খোলা ঢাকন দি মানে খোলা পেকেটিংবিলাক বস্তু মানে এনেকৈ থোৱা বস্তু আৰু খোলাকৈ ৰখা বস্তুবিলাক খাব দিয়া নাই, নহ'লে আপোনাৰ স্বাস্থ্যত কিবা বেয়া প্ৰভাৱ পৰিব পাৰে, বেমাৰ আজাৰ হ'ব পাৰে। যদি আজি আপুনি অলপ জানি বুজি কাম কৰে তেন্তে আৰ্থিক লাভ হ'ব পাৰে। বৈবাহিক বন্ধনৰ বাবে ভাল সময় হ'ব। আপোনাৰ সাক্ষাৎ এনে বন্ধুৰ লগত হ'ব যি আপোনাক মনত ৰাখিছে আৰু আপোনাক বুজি পায়। জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আজি আপুনি অফিচৰ পৰা সোনকালে ওলাব পাৰে। কিন্তু বাটত অত্যাধিক ভিৰৰ বাবে আপুনি এনেকুৱা কৰাত ব্যৰ্থ হ'ব। আপোনাৰ জীৱনসংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হ'ব। স্বাস্থ্যক অৱহেলা কৰাৰ বাবে আজি আপুনি বহুত চিন্তিত থাকিব পাৰে আৰু সেয়ে বেছি সময় ৰৈ নাথাকি যিমান পাৰে সোনকালে চিকিৎসকৰ ওচৰ চাপক আৰু নিজকে পৰীক্ষা কৰাওক। চিকিৎসকৰ অনুসৰি সুস্বাস্থ্যৰ আনন্দ ল'বলৈ আপুনি ঘৰৰ মধ্যস্থান ব্ৰহ্মস্থান চাফ কৰাটো দৰকাৰ। তুলা ৰাশি, পৰিবাৰৰ কিছুমান সদস্যই নিজৰ হিংসুক প্ৰবৃত্তিৰ বাবে আপোনাক অসুবিধা দিব পাৰে। কিন্তু আপুনি নিজকে নিয়ন্ত্ৰণ কৰি ৰখা শিকক নহ'লে অৱস্থা অথৈবচ হ'ব পাৰে। মনত ৰাখিব যে যাক ভাল কৰিব নোৱাৰি সেইটো স্বীকাৰ কৰি লোৱাই ভাল। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ'ব। আত্মীয় আৰু বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। আজি আপুনি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বাবে আপোনাৰ প্ৰেমাস্পদ দুখ পাব পাৰে। ঘৰত পোৱা পুৰণি বস্তু এটা চাই আপুনি সুখী হ'ব আৰু গোটেই দিন সেই বস্তুটো চাফা কৰাত অতিবাহিত কৰিব পাৰে। পৰিয়ালৰ সদস্যসমূহৰ কাৰণে আপুনি অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে। কিন্তু দিনৰ অনন্ত আপোনাৰ জীৱনসংগী আপোনাৰ সেই সমস্যাসমূহক অলপ সহজ হোৱাত আপোনাক সহায় কৰিব। আজি পৰিয়াল অথবা বন্ধুৰ লগত সময় অতিবাহিত কৰিব পাৰিব। আপুনি নিজকে তাত বন্ধ হৈ থকা যেন অনুভৱ কৰিব পাৰে কাৰণ বাকী সকলো সদস্য কিনা মেলাত ব্যস্ত হৈ থাকিব। চিকিৎসকৰ অনুসৰি সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰক। বৃশ্চিক ৰাশি, বহুত বেছি মানসিক হেঁচা আৰু ভাগৰ আপোনাৰ অসুবিধাৰ কাৰণ হ'ব পাৰে। স্বাস্থ্যক ভাল ৰাখিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম কৰক। আজি আপুনি আপোনাৰ ঘৰৰ মানুহবোৰক ফুৰাবলৈ যাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ধন খৰচ হ'ব পাৰে। ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হ'ব। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ বাবে সুখৰ বতৰা লৈ আহিব কাৰণ আজি গোটেই দিন আপুনি অফিচৰ কামৰ চাপত থাকিব। আজি ৰাতি জীৱনসংগীৰ লগত কটোৱা সময়খিনিত আপোনাৰ অনুভৱ হ'ব যে আপুনি তেখেতক আৰু সময় দিয়া উচিত। বৈবাহিক জীৱনৰ দিশেদি চালে বহুত বস্তু আজি ভালে যাব। আজিৰ দিনাখন একো কৰিব নালাগে, অকল নিজৰ অস্তিত্বত আনন্দ উপভোগ কৰক আৰু এক ধন্যবাদসূচক মনোভাৱেৰে থাকক আৰু নিজকে দৌৰা-দৌৰি কৰাৰ বাবে বাধ্য নকৰিব। চিকিৎসকৰ অনুসৰি ঘৰত ৰঙা ৰঙৰ কাৰ্পেট আৰু বিছনা চাদৰ ব্যৱহাৰ কৰক। ধনু ৰাশি, স্বাস্থ্যৰ প্ৰতি অলপ অধিক যত্ন লোৱা দৰকাৰ। যিসকল লোকে ঋণ লৈ থৈছিল আগতে সিহঁতক আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। অৰ্থাৎ এইটো কৈছে যে আপুনি আজি স্বাস্থ্যৰ প্ৰতি অকণমান যত্ন লোৱাটো
বেছিয়ে দৰকাৰ বা খুব প্ৰয়োজন। আৰু অৰ্থাৎ এইটো হৈছে যিসকল লোকে আজি কাৰোবাক ধৰি লওক ঋণ পৰিশোধ কৰিব লাগিছিলে বা এনেকুৱা কাৰোবাক ধাৰলৈ দিব লাগিছিলে বা অকণমান মানে হতাশাত ভুগিব লাগিব, দুৰ্বল হ'বলগীয়া হ'ব পাৰে। বেলেগৰ লগত ভালভাৱে ব্যৱহাৰ কৰক, বিশেষকৈ সিহঁতৰ লগত জনে আপোনাক বহুত ভাল পায় আৰু আপোনাৰ প্ৰতি পদতে যত্ন লয়। আজি প্ৰিয়জনৰ এক নতুন দিশ আপুনি দেখিব পাৰে। আজি ৰাতি জীৱনসংগীৰ লগত কটোৱা সময়খিনি আপোনাৰ অনুভৱ হ'ব যে আপুনি তেখেতক আৰু সময় দিয়া উচিত। এই দিনটো আপোনাৰ বৈবাহিক জীৱনৰ আটাইতকৈ মৰমেৰে পূৰ্ণ দিনৰ ভিতৰত এটা দিন হ'ব। আপোনাৰ বন্ধু অথবা জীৱনসংগীৰ লগত অনলাইন চিনেমা দেখি আপুনি নিজৰ লেপটপ আৰু ইণ্টাৰনেট ব্যৱহাৰ কৰক। মকৰ ৰাশি, সফলতাৰ ওচৰত থকা স্বত্বেও আপোনাৰ শক্তি বহুত পৰিমাণে কমি যাব। আজিৰ দিনটোত এনেকুৱা বস্তু কিনি ৰখা ভাল হ'ব যাৰ দাম আগলৈ গৈ বাঢ়িব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সিহঁতৰ শুনিও নুশুনাৰ ভাও ধৰা স্বভাৱৰ বাবে বাদ-বিবাদ হ'ব পাৰে আৰু আপুনি আলোচনাৰ সন্মুখীনো হ'ব পাৰে। আজি হৃদয়ৰ ধপধপনি আপোনাৰ প্ৰিয়জনৰ লগত তাল মিলাই থাকোঁতেই যাব। ইয়াৰ মানে হ'ল আপুনি প্ৰেমত বাৰুকৈ পাগল। সেইসকল লোকৰ লগত মিলা-প্ৰীতি কমাই দিয়ক, যাৰ লগত আপোনাৰ সময়ৰ অপচয় হয়। আজি জীৱনটো বহুত ধুনীয়া হৈ পৰিব, কাৰণ আপোনাৰ জীৱনলগৰীয়ে আপোনাৰ বাবে কিছুমান বিশেষ যোজনা পৰিকল্পনা কৰিছে। ধনাত্মক চিন্তাধাৰা জীৱনত আচৰিত ধৰণৰ যাদু কৰিব পাৰে। প্ৰেৰণাদায়ক কিতাপ পঢ়িলে অথবা ফিল্ম দেখিলে আজিৰ দিনটো বঢ়িয়াভাৱে অতিবাহিত হ'ব। চিকিৎসাশাস্ত্ৰ অনুসৰি গোটেই ৰাতি পানীত তিয়াই ৰখা বাৰ্লি যদি পুৱা কোনোবা জন্তু অথবা পক্ষীক খুৱাবলৈ সক্ষম হয়, তেন্তে আপোনাৰ ভাল স্বাস্থ্য লাভ হ'ব পাৰে। কুম্ভ ৰাশি, হিংসা আৰু ঘৃণা আপোনাৰ বাবে বিপদ মাতি আনিব পাৰে। ই আপোনাৰ সহ্য শক্তি কমাই দিয়ে, আনকি আপোনাৰ বিবেকৰ লগত যুঁজ লগাই দিয়ে আৰু সম্বন্ধত চিৰদিনৰ বাবে বেয়া কৰিব পাৰে। আপোনাৰ কমিছন, লাভাংশ আৰু ৰয়েলটিৰ পৰা আৰ্থিক লাভ হ'ব পাৰে। আপোনাৰ ভৰপূৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব। বন্ধুত্ব বহুত গভীৰ হোৱাৰ বাবে প্ৰেমৰ পোহৰ মেলিব পাৰে। এই ৰাশিৰ জাতকসকল আজি এনে বহি থকা সময়ত আধ্যাত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যা সমাধান হ'ব পাৰে। আজি আপুনি অনুভৱ কৰিব যে জীৱনসংগীৰ জীৱনত আপুনি বহুত গুৰুত্বপূৰ্ণ ভূমিকাত আছে। পাৰ্টনাৰ জীৱনত কি মূল্য কি সেই কথাক বিষয় হিচাপে লৈ আপুনি ঘৰৰ সৰুবোৰক ভাষণ এটা দিব পাৰে। চিকিৎসাশাস্ত্ৰ অনুসৰি ৰজনীগন্ধাৰ তেল, সেন্দুৰ, ৰূপৰ কাম খটুৱা চুলা হনুমান মন্দিৰত নিবেদন কৰিলে সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰে। মীন ৰাশি, অধিক যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব পাৰে। আজি আপুনি ঘৰৰ পৰা ধনাত্মক ভাৱ এটা লৈ ওলাব যদিও মূল্যৱান বস্তু এটা চুৰি হোৱাৰ বাবে আপোনাৰ মন বেয়া হৈ যাব। পাৰিবাৰিক অথবা ঘৰুৱা অশান্তিক আপোনাৰ একাগ্ৰতা তথা মনোযোগ ভংগ কৰাৰ কাৰক বনিব নিদিব। বেয়া সময়ে আপোনাক জীৱনত অধিক অভিজ্ঞতা প্ৰদান কৰিব। দুখৰ জোৱাৰত নিজকে উটি যাব নিদি জীৱনৰ এই অসাফল্যতাক এক অধ্যায় বুলি গ্ৰহণ কৰাটোহে বুদ্ধিমত্তাৰ কাম হ'ব। আজি আপুনি কিছু অন্য ধৰণৰ ৰোমাঞ্চ অনুভৱ কৰিব। দিন বহুত ভাল। আজিৰ দিনত অলপ সময় উলিয়াই নিজৰ গুণ আৰু দোষবোৰ ভালকৈ চালি-জাৰি চাওক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত ধনাত্মক প্ৰভাৱ পৰিব। আপুনি নিজৰ বৈবাহিক জীৱনৰ সকলো বেয়া স্মৃতিবোৰ পাহৰাই পেলাওক আৰু আজিৰ দিনটো ভৰপূৰ আনন্দ লওক। জীৱনৰ আনন্দ নিজৰ লোকসকলক লগত লৈ চলালেহে হয়। এই কথা আজি আপুনি স্পষ্টভাৱে বুজি পাব। চিকিৎসাশাস্ত্ৰ অনুসৰি সুস্বাস্থ্যৰ প্ৰাপ্তিৰ বাবে ক'লা কাজল কোনোবা এৰাবাৰীত মাটিৰ তলত পুতি থওক।